ইউনিয়ন বেংকৰ একাউণ্টছ থাকে তেতিয়াহ'লে আপোনালোকে ইউনিয়ন বেংকৰ এটিএমৰ পৰা বেংকত নোযোৱাকৈ ধুনীয়াকৈ কেছ ডিপজিট কৰিব পাৰিব চ' মই আজি আপোনালোকক লাইভ মানে নিজে আহি দেখুৱাব ওলাইছোঁ ইয়াতে আপোনালোকে কুইক কেছ ডিপজিট ইয়াতে ক্লিক কৰিব লাগিব ঠিক আছে কুইক কেছ ডিপজিটৰ পিছত ইয়াতে মাৰিব লাগিব একাউণ্ট নম্বৰটো মোৰ নাম্বাৰটো মই মাৰি আছোঁ 54 কাৰেক্ট কৰিব লাগিব যদি কাৰেক্ট হয় ঠিক আছে তাৰপিছত ইয়াতে মোৰ নামটো আহিব চাওঁ এইটো মোৰ নাম আহিছে ইয়াতে মই যদি শুদ্ধ আছে কৈছে অ'কে কৰিব লাগিব অ'কে কৰিলোঁ তাৰপিছত ইয়াতে এইখন খোল খাব ইয়াতে দেখা দিয়ক এইকেইটা খোল খালে এইটো চব পইচাটো লৈ কিনে মই ইয়াতে এনেকৈ সোমালোঁ সোমাৰ পিছত মই ইয়াতে কণ্টিনিউ কৰিলোঁ ঠিক আছে ডিপজিট এমাউণ্ট হৈছে 4800 মই বাৰু ডিপজিট কৰি ল'লোঁ এখন ৰিচিভ আহি গ'ল এনেকৈ খুব সহজতে আপোনালোকে একদম আহি বেংকৰ এটিএমত আহি কিনে পইচাটো ডিপজিট কৰিব পাৰিব